নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শ্ৰী পৰাগ কুমাৰ গগৈ সম ইণ্টাৰেষ্টিং ফেক্টৰ পাৰ্ট 6লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত আগবঢ়াব আহিছোঁ কেইটামান ইণ্টাৰেষ্টিং ফেক্ট। গতিকে শেষলৈকে আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। আজিৰ ফাৰ্ষ্ট ইণ্টাৰেষ্টিং ফেক্টটো হৈছে চীনত অৱস্থিত গ্ৰেট ৱালৰ বিষয়ে। আচলতে এই গ্ৰেট ৱালখন কি জানেনে বন্ধু বান্ধৱীসকল? এই গ্ৰেট ৱালখন হৈছে প্ৰায় 19খন সৰু ডাঙৰ ৱালৰ দ্বাৰা গঠিত এখন বিশাল ৱাল। এই ৱালখনৰ বিষয়ে কিছু কথা আপোনালোকৰ আগত অৱগত কৰাব বিচাৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰায় 21,196 কিলোমিটাৰ অৰ্থাৎ 13,171 মাইলৰ ওপৰত অৱস্থিত এখন সৰ্ববৃহৎ ৱাল। ইয়াৰ বহল হৈছে 9.1 মিটাৰ আৰু উচ্চতা হৈছে 15 মিটাৰ। চীনৰ চৰকাৰে বিভিন্ন ধৰণৰ শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ এই সুবিশাল ৱালখন নিৰ্মাণ কৰিছিল। গতিকে বন্ধু বান্ধৱীসকল, ইয়াৰ বিষয়ে জানি আপোনালোকে নিশ্চয় উপকৃত হৈছে। গতিকে ইয়াৰ পিছৰ ইণ্টাৰেষ্টিং ফেক্টটোলৈ যাওঁ আহকচোন। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ছেকেণ্ড ইণ্টাৰেষ্টিং ফেক্টটো হৈছে লভ অৰ্থাৎ ভালপোৱা। আমি জন্ম হোৱা দিনৰে পৰা আমাৰ মা দেউতা অথবা পৰিয়ালৰ ব্যক্তিসকলক ভাল পাওঁ। কিন্তু আজি আমি ক'ব বিচাৰিছোঁ পতি পত্নীৰ ভালপোৱাৰ বিষয়ে। এনে এক পতি-পত্নী হৈছে মোগলৰ সম্ৰাট শ্বাহজাহান আৰু মমতাজ। শ্বাহজাহানে নিজৰ পত্নী মমতাজৰ ভালপোৱাৰ চিনস্বৰূপে এটা আচৰিত গৃহ নিৰ্মাণ কৰিছিল। ইয়াৰ নিৰ্মাণত পাৰস্য দেশৰ পৰা মাৰ্বল পাথৰ আনি এই গৃহটোৰ সৌন্দৰ্যতা বৃদ্ধি কৰিছিল। অৱশেষত কাম সম্পন্ন হোৱাত ইয়াৰ নাম দিছিল তাজমহল। আৰু এই তাজমহলেই পৃথিৱীৰ 7টা আশ্চৰ্যকৰ ভিতৰত এটা হ'বলৈ সক্ষম হৈছে। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ দ্বিতীয় ইণ্টাৰেষ্টিং ভিডিঅ'টো তাজমহলৰ ওপৰতে আছিল। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে। ইয়াৰ পিছৰ ইণ্টাৰেষ্টিং ফেক্টটোলৈ যাওঁ আহকচোন। বন্ধু বান্ধৱীসকল, যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমাৰ নতুন পদক্ষেপ আপোনালোকক ইণ্টাৰেষ্টিং কথা জনোৱা। আজিৰ শেষৰ অৰ্থাৎ অন্তিম ইণ্টাৰেষ্টিং ফেক্টটো ভালপোৱাৰ ওপৰত। গতিকে বন্ধু বান্ধৱীসকল, শেষলৈকে আপোনালোকে মনোযোগ দি শুনিব। আপোনালোকৰ বাৰু কিমান সংখ্যক লোকৰ ভাল পোৱা হৈছে? নিশ্চয় কম সংখ্যক লোকৰে ভাল পোৱা হৈছে, নহয় জানো? আজি আপোনালোকৰ আগত ভাল পোৱা কিয়, কেনেকৈ হয় তাৰ বিষয়ে অৱগত কৰাব বিচাৰিছোঁ। পৃথিৱীৰ আগশাৰীৰ কেইজনমান মনোবৈজ্ঞানিকে ভালপোৱাৰ ওপৰত ৰিচাৰ্চ কৰি প্ৰতিপন্ন কৰিছে যে মানুহৰ দেহৰ পৰা কিছু সংখ্যক হৰম'ন নিঃসৰণৰ ফলত ভালপোৱাৰ উদ্ভৱ হয়। এই ভালপোৱা কোনো শৰীৰ বা কোনো জাতি, ধৰ্ম, ভাষাৰ ওপৰত নিৰ্ভৰ নকৰে। আৰু লগতে এই মনোবৈজ্ঞানিকসকলে ঠাৱৰ কৰিছে যে ই এক শক্তি য'ত অন্তৰ্নিহিত হৈ আছে সঁচা অন্তৰৰ মুহূৰ্ত। গতিকে বন্ধু বান্ধৱীসকল, ইয়াৰ বিষয়ে নিশ্চয় আপোনালোকে জানি উপকৃত হৈছে। আজিলৈ সামৰিছোঁ ইমানেই। পুনৰ নতুন এটাৰ ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই, জয় আই অসম, জয় হিন্দ।